বহুত বিশেষ কথা নকওঁ, উগুল থুগুল মন হৈ আছে নাট সংগীতৰ সন্ধিয়াৰ বাবে। সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। যিহেতু মই নাটকৰ মানুহ, এষাৰ নাটকৰ সংলাপ নক'লে ময়ো অসম্পূৰ্ণ হৈ ৰ'ম। এষাৰ নাটকৰ সংলাপ ক'ম। তই মোৰ একোৱেই নহয়। আমি নাটক কৰা মানুহবিলাকে ভাবোঁ যে আমি নাটক কৰি গুচি যোৱাৰ লগে লগে আমাক মানুহে পাহৰি যায় নেকি, আমাৰ সংলাপবিলাক পাহৰি যায় নেকি। কিন্তু মিছা বুলি প্ৰমাণ পালোঁ যেতিয়া লকডাউন হৈছিল। 3টা বছৰ আমাৰ নাটক হোৱা নাছিল। সেই সময়ত অসমৰ প্ৰায় 5,000 ল'ৰা ছোৱালীয়ে মোৰ এটা সংলাপ টিকটক কৰিছিল, শব্দৰ মাজেৰে মৃদুলক জীয়াই ৰাখিছিল। তেওঁলোকক মই শিৱসাগৰী পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সেই সংলাপটি ক'ব বিচাৰিছোঁ। সংলাপৰ পটভূমিটো নক'লে সংলাপৰ মাধুৰ্যতা বিচাৰি নাপাব। সেইখন নাটকত মই এজনী ছোৱালী ভাল পাইছিলোঁ, ক'ব পৰা নাছিলোঁ। ছোৱালীজনী বিয়া হৈ গ'ল। বিয়া হৈ কিবা কাৰণে ঘৰলৈ উভতি আহিল। তাৰপিছত মই সমানেই মৰম কৰিছিলোঁ, সমানেই চেনেহ কৰিছিলোঁ, সমানেই পৰিচৰ্যা কৰিছিলোঁ। সুধিছিল এদিন, আৰে মইতো বিয়া হৈ গুচি গ'লোঁ, তই মোক কিয় মৰম কৰ, কি হয় মই তোৰ? তেতিয়া মই কৈছিলোঁ, মোৰ চৰিত্ৰটোৱে কৈছিল, একো নহয়, তই মোৰ একোৱেই নহয়, একো নহয় বাবে তোক মৰম কৰিছোঁ, তোক চেনেহ কৰিছিলোঁ, কাৰণ তই মোৰ একোৱেই নহয়। আৰে চালা, বাপেৰৰ ওচৰত টিউচন কৰিবলৈ যাওঁ, মনে মনে তোৰ চকুলে পাওঁ, তই চালে চকু নমাই আনো এইবাবে যে তই মোৰ একোৱেই নহয়। বিয়া বিয়া হৈ গুচি গলি, হোমৰ কাষত বহিলি, সেন্দুৰ ললি, উৰণি ললি, দপ দপকৈ হোমৰ জুই জ্বলি উঠিল। তোৰ বিয়াৰ হোমৰ কাষত বহি মোৰ চিঞৰি চিঞৰি বুকুত ভুকুৱাই ভুকুৱাই কান্দিবলৈ মন গৈছিল। নাকান্দিলো এইবাবে যে তই মোৰ একোৱেই নহয়। ধন্যবাদ অকণমান ক'বলৈ সুবিধা দিয়াৰ কাৰণে।